নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা টেষ্টি ৰেচিপি খুব সিম্পল ল'ৰা ছোৱালীও খাই ভাল পাব বজাৰত এতিয়া খুব ধুনীয়া ধুনীয়া পাচলি উপলব্ধ নহয়নে কেঁচা মটৰ ফুলকবি নতুন নতুন একদম ফ্ৰেছ ধনিয়া যিকোনো শাক পাচলি এতিয়া বতৰটোৱে তেনেকুৱা বা আমাৰ সিজনটোৱে তেনেকুৱা সো এতিয়া ভাবিলোঁ আজি মই বনাম ফুলকবি আলু নতুন আলু আৰু লগতে কণীৰ জোলকণ কেনেকৈ বনাওঁ কি কৰোঁ আহকচোন ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাম যদি নতুনকৈ আহিছে আমাৰ পেজটোলৈ ফলো কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব সো এটা প্ৰথমতে মই ফুলকবি উলাই ললোঁ আজিকালি আনি থোৱা হয় ফুলকবি মানে ৰেগুলাৰ থাকেই লগত মই খুব ভাল পাওঁ খাই একচুৱেলি কিন্তু ল'ৰাটোৱে তেনেকৈ ফুলকবি চব্জি বনাই দিলে বা তেনেকৈ বনালে নাখায় এনেকৈ বনালে কিন্তু খুব ধুনীয়াকৈ খায় সি সো এনেকৈ ডাঙৰ পিছত কাটি লৈছোঁ ফুলকবিখিনি আৰু এই ফুলকবিখিনি তেতিয়া মই অকণমান নিমখ আৰু পানী দি বইল হ'বলৈ দিম ৰাতিপুৱা লাঞ্চত মই আজি ভেজিটেবল পোলাও বনাইছিলোঁ লাঞ্চ বক্সৰ কাৰণে হাজবেণ্ডৰ কাৰণে তেওঁৰ কাৰণে বনাই দিলোঁ কিন্তু অস্কাৰে যে একদমেই নাখায় সেইটো হিচাপত আকৌ বনাবলগীয়া হৈছে সেইকাৰণে তেওঁৰ হিচাপতে অকণমান বনাইছিলোঁ তেওঁক দি পঠিয়ালোঁ এতিয়া আমি ল'ৰা আৰু মোৰ কাৰণে বনাইছোঁ সো ইয়াতে কাম বনবোৰ শেষ কৰি চাহ খোৱা নাছিলোঁ চাহ অকণ পাতি দিছোঁ লগতে ফুলকবিখিনি বইল হ'বলৈ দিলোঁ ফুলকবিখিনি মই 80% কুক কৰি ল'ম বইল কৰাৰ সময়তে যদি আপোনালোকৰ লগত কেঁচা মটৰ আছে আপোনালোকে দিব পাৰে বা ফ্ৰ'জেন মটৰো দিব পাৰে যদি কেঁচা মটৰ লৈছে এইখিনি সময়তে ফুলকবিৰ লগতে একেলগে বইল কৰি ল'ব কেৰাহী এখন পাতি দিছোঁ তাতে দিছোঁ মিঠাতেল তাতে এই ফুলকবিখিনি একদম ৰঙচুৱাকৈ ভাজি ল'ম আপোনালোকে দেখিব একদম ব্ৰাউন মানে অলপমান গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম মানে এনেও অলৰেডি কুক হৈছেই বইল কৰোঁতে ফ্ৰাই কৰিলে খুব ধুনীয়া টেষ্ট এটা আহে সেইকাৰণে ফ্ৰাই কৰি লৈছোঁ এয়া দেখিলে সো একেখিনি তেলতে এতিয়া মই কণী কেইটা যে বইল কৰি থৈছিলোঁ সেইকেইটা হাফকৈ কাটি লৈছোঁ কাটি লৈ এনেকৈ দি দিছোঁ আপোনালোকে হাফকৈ কাটিলেই বেছি ভাল পাব খাই হাফকৈ কাটিলেই মই এগ কাৰীটো খাই ভাল পাওঁ সো এনেকৈ অকণমান হালধি দি এয়াও ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম সো এয়া দেখিলে কণীখিনি মই ইলুটি কৰি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি দিয়াৰ পাছত সেই একেখিনি তেলতে মিহিকৈ কুটি থোৱা পিঁয়াজ দিছোঁ পিঁয়াজ পেষ্টটো দিব পাৰে আৰু মিহিকৈ কুটিলেও দিব পাৰে সো এনেকৈ গোটেইখিনি আকৌ কালাৰ ট্ৰান্সলেশ্যন হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম ভাজি হোৱাৰ পিছত ইয়াতে মই মিহিকৈ কুটি লোৱা বিলাহী দিছোঁ বিলাহীখিনি এতিয়া খুব ধুনীয়াকৈ সিজিব লাগিব সেইটো হিচাপত প্ৰথমতেই দিছোঁ নিমখ হালধি অকণমান জিৰাৰ গুড়ি আৰু লগতে দিছোঁ অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ যিটো নেকি কালাৰৰ কাৰণে খুব ধুনীয়া হয় সেইকাৰণে অকণমান দি দিছোঁ আৰু দেখিলে মই জলকীয়া ব্যৱহাৰ কাৰণে কাৰণ ল'ৰাটোৱে খাব যে সি ভাল নাপায় জ্বলা দিলে একদমেই ভাল নাপায় সেইকাৰণে মোৰ হিচাপত অকণমান জলকীয়া গুড়ি দিছোঁ যাতে কালাৰটো ধুনীয়া আহে সো অকণমান পানী দি দিছোঁ পানী দিয়াৰ কাৰণ এইটোৱেই শুকান মছলা দিয়াৰ পাছত লগত তলত মানে লাগি ধৰে সো এয়া এইখিনি পানীখিনি দিয়েই কিনে ঢাকোন মাৰি অকণমান সময় 2 মিনিটৰ সময় সিজালোঁ বিলাহীখিনি ছফ্ট হৈ গ'ল তাৰ পাছতে মই ফ্ৰাই কৰি থোৱা ফুলকবি আৰু যে মই আলু বইল কৰি থৈছিলোঁ সেয়া অকণমান মেছ কৰি কিনে দি দিছোঁ এনেকৈ ধুনীয়াকৈ লৰাই মেলি গোটেই মছলাখিনি কোট কৰি দিব দিয়াৰ পাছত অকণমান সময় ভাজিব 2 মিনিটৰ সময় ভাজিব লাগিব তাৰপিছত ইয়াতে এয়া দেখিলে কি ধুনীয়া কালাৰ আহিছে একদম লোভ লাগি গৈছে নহয়নে এইখিনি সময়তে আপোনালোকে পানী দি দিব জোলকণ নিজৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে কিমান ঠিক লাগে বা কিমান পাতল লাগে কনসিষ্টেন্সিটো নিজে হিচাপ কৰি ল'ব ধুনীয়াকৈ ঢাকোন মাৰি পানীখিনিৰ সৈতে সিজিবলৈ দিলোঁ তাৰপিছতে দিলোঁ এটা অকণমান গৰম মছলা ঘৰতে বনোৱা আৰু লগতে কুটি থোৱা ধনিয়াখিনি দিয়াৰ লগে লগে ধুনীয়া টেষ্ট এটা আহে আপোনালোকে এনেকৈ বনাব আৰু লগতে এইখিনি দেখিছে ধুনীয়া উতল আহিব 2 মিনিটমান সময় ধুনীয়াকৈ উতলাব তাৰ পাছতে ফ্ৰাই কৰি থোৱা কণীখিনি দিব কণীখিনি গোটাও দিব পাৰে কিন্তু কণীখিনি এনেকৈ হাফ কৰি কিনে ভালকৈ ফ্ৰাই কৰি দিলে গোটেই মছলাখিনি ভিতৰলৈ সোমাই যায় টেষ্টটো খুব ধুনীয়া হয় আৰু কণীখিনি ছফ্ট হোৱালৈকে ধুনীয়াকৈ আপোনালোকে সিজিব দিব সো এয়া আমাৰ তৰকাৰীখন একদম ৰেডি এয়া মই ধুনীয়াকৈ মানে চেক কৰি চালোঁ সিজিছে নে নাই ধুনীয়াকৈ সিজিছে ফুলকবিখিনি যাতে ভাঙি নাযায় সেইকাৰণে লাহে মই ফ্লিপ কৰি গৈছোঁ চব্জিখিনি সো আপোনালোকে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কৰিব পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ